এই আছা এইপিনে খা হা তোমাৰ নালটো ধৰি যে ৰৈ আছ মাছ তোমাৰ সোনকালে শেষ কৰে এইডোখৰ কি কোমাৰৰ দিনটো লাগিব এই এটা পিছপিনে জেওৰা ভেটিব লগাই থৈ আহিছোঁ আৰু তই যদি এইডোখৰ শেষ কৰিব নোৱাৰ তইতো আজি দিনত ভাত খাবলৈ দিয়া নহ'ব কামত চুস্তি খাওঁতে দেখোন আচাং খা এইপিনে মা ভালকৈ মা এইডোখৰ গৰমটো আজি বৰ পৰিছে দেই ঐ তহঁতক কৈছিলোঁ নাই মই কথা নাপাতিবলৈ শুনিছে নাই সোনকালে শেষ কৰে হয় অঁ ক আপুনি ৰতন আৰু বিতুপনক বাৰীত কোৰ মাৰিবলৈ লগাই ইয়াত বহি আছে যে তাৰপৰা কি কৰিম লাজ নাই লগা নি আপোনাৰ এই লাজৰ কথাই সেইদিনা শিশু শ্ৰমিকৰ ওপৰত এখন কিতাপ লিখি আপুনি এটা এৱাৰ্ডো পাইছে আৰু এতিয়া সেই সৰু সৰু ল'ৰা দুটাক কামত লগাই দিছে আপুনি সেইটোনো কি ডাঙৰ কথা হ'ব এই গাধকেইটাক যদি এতিয়াৰ পৰা কামত নলগাওঁ পিছত যে আমাৰ 2 টকা শাস্তি পাব হয় নি আৰু এটা কথা শুনক কোনোবা এদিন ৰিপৰ্টাৰে যদি পাবলৈ হয় আপুনি ইমান কষ্ট কৰি মানুহৰ পৰা সন্মান অৰ্জন কৰিছে সেই সন্মান মাটিৰ লগত মিহলি হ'বলৈ বেছি দিন নাই কিন্তু দেই খবৰচোন হ'ব তই বৰ চিঞৰ দেই আৰু আপুনি মুখা পিন্ধি মানুহক কিমান আন্ধাৰৰ ৰাখিব আৰু সলনি হ'ব হ'ল গম পাইছেনে এই হ'লে তোৰ ক'ৰবাত যাবলৈ আছে নে যা মই সঁচা কথাবোৰ ক'লে আপোনাৰ লাজ লাগিছে ন সোনকালে ক হ'ব যা আপোনালোকৰ গাঁৱৰ ফালে ওলাই আহিলোঁ আমাৰ গাঁৱলৈ আমাৰ কথাটো জানেই এই বাতৰিবোৰ ৰাইজক বিলাই ফুৰাইতো আমাৰ কাম তাকে আপোনালোকৰ গাঁৱৰ সত্যপ্ৰসাদ চলিহা দেৱৰ ঘৰলৈ আহিলোঁ তালৈ যোৱা ন মই কালি গৈছিলোঁ তেওঁৰ ঘৰলৈ তাৰপৰা গামোচা এখনো পিন্ধাই থৈ আহিলোঁ ভালেই কৰিলে বৰ সুন্দৰ কিতাপ এখন লিখিলে শিশু শ্ৰমিকৰ ওপৰত এনেধৰণৰ কিতাপ পঢ়িবলৈ পোৱা নাই বুজিছে তাকে তেওঁ অকণমান ৰাইজৰ আগত ভালকৈ চিনাকিটো কৰি দিম এইটো আমাৰ কাম বাকী ভালে আছে ন ভালে ঘৰত তোমালোকৰ ভালেই ন ভালে আছে যাওঁ দিয়ক যোৱা নমস্কাৰ শিৱসাগৰ টিভিলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ মিষ্টাৰ সত্যপ্ৰসাদ চলিহাদেৱৰ ঘৰত আপোনালোকে নিশ্চয়কৈ তেওঁক চিনি পাইছে আজি কিছুদিনৰ আগত এখন বিখ্যাত গ্ৰন্থ লিখি সকলোৰে মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে হয় মই সেই কিতাপখনৰ কথা ক'বলৈ গৈছোঁ সেই কিতাপখন আছিলে শিশু শ্ৰমিকৰ ওপৰত এখন বিশেষ কিতাপ কেইবাটাও বিখ্যাত অনুষ্ঠানে ইতিমধ্যে তেওঁক এৱাৰ্ড দিছে আৰু আহকচোন আমি তেওঁৰ শৈশৱ কৈশোৰ আৰু যৌৱনৰ কিছু কথা জানিবলৈ চেষ্টা কৰোঁ আৰু তেওঁক লিখা কিতাপৰ বিষয়ে কিছু জানিবলৈ চেষ্টা কৰোঁ আছেনে নমস্কাৰ ছাৰ মই শিৱসাগৰ টিভিখনৰ পৰা আহিম বৰ্তমান আপুনি যিখন কিতাপ লিখি উলিয়ালে পোনপ্ৰথমে আমাৰ চেনেলৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু দিবাকৰ ছাৰ গামোচা এই অকণমান সন্মান যাচিব বিচাৰিছোঁ ছাৰ এইবিলাক নকৰা নহয় তোমালোকে ছাৰ বৰ্তমান যিহেতু আপোনাৰ এই কিতাপখন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে গাঁৱে ভূঞে যথেষ্ট প্ৰচাৰ হৈ উঠিছে মই পোনপ্ৰথমে আমাৰ অনুষ্ঠানৰ মাজতে যাব বিচাৰিছোঁ এতিয়া আপোনাৰ কেইবাখনো জনপ্ৰিয় কিতাপ আমি পঢ়িবলৈ পাইছোঁ আৰু নিশ্চয়কৈ আপুনি শেহতীয়াকৈ প্ৰকাশ কৰা এই কিতাপখনো যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছে মই আপোনাৰ ওচৰলৈ আজি কেইটামান বিশেষ প্ৰশ্ন লৈছোঁ আৰু এই প্ৰশ্নকেইটা আমাৰ চেনেলৰ প্ৰশ্ন নহয় এই প্ৰশ্নকেইটা আমাৰ দৰ্শকৰ প্ৰশ্ন মই পোনপ্ৰথমে ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই যে কিতাপখন আপুনি প্ৰকাশ কৰি উলিয়ালে এই কিতাপখনৰ জৰিয়তে আমাৰ শিশু শ্ৰমিক ৰোধ কৰিব পৰা যাব বুলি ভাবেনে আপুনি নিশ্চয় যিহেতু আজি চোৱা তুমি গাঁৱে ভূঞে তুমি দেখিছাই যিহেতু ওচৰ চুবুৰীয়াটো দেখিছাই এইবিলাক সময়ত তেওঁলোকে কিতাপ পঢ়া ধাৰতে থাকিব লাগে সেইবিলাক সময়তে তেওঁলোকক কামত লগোৱা নিশ্চয় আৰু প্ৰায় আজিকালি কোম্পানী হওক বা হোটেল লাইনত হওক মানুহৰ গৃহত হওক এইবিলাক কামত তেওঁলোকক ব্যস্ততা কৰি ৰখা যিহেতু তেওঁলোক সেইটো সময়ত জ্ঞান আহৰণ কৰা সময় হয় বয়স সুন্দৰ কথা কৈছে আৰু ছাৰ ইয়াৰ জৰিয়তে আমাৰ যিসকল পঢ়ুৱৈসকলক আপুনি ক'ব বিচাৰে নেকি আমাৰ কিতাপ পঢ়াৰ প্ৰতি আমাৰ যি নৱপ্ৰজন্ম তেওঁলোকৰ ধাউতি কমি গৈছে তেওঁলোকৰ ধাউতি যাতে বাঢ়ে এই ক্ষেত্ৰত কিবা ক'ব নিশ্চয় কাৰণ যিহেতু তেওঁলোকে যিকোনো এটা সময়ত এটা বান্ধি ল'ব লাগে যিটো সময়ত এইটো সময়ত মই এইটো কাম কৰিলে মই
কাম কঢ়িয়াই দিব পাৰিম বা এইটো সময়ত মই এইটো কাম কৰিব পাৰিম। নিশ্চয় আপুনি সুন্দৰ কথা এটা কৈছে। যিটো সময়ত আমাৰ শিশুসকলে পঢ়াৰ বয়স, সেইটো সময়ত তেওঁলোকে পঢ়াৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু বিশেষকৈ অভিভাৱকসকলে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগে, নহয় জানো? ধন্যবাদ ছাৰ, খুব মূল্যৱান সময় এটা আপুনি আমাৰ চেনেলক দিলে। ধন্যবাদ। অশেষ ধন্যবাদ জনালোঁ। ধন্যবাদ। অনাগত দিনত আপোনাৰ পৰা এনেধৰণৰ সুন্দৰ কিতাপ আমি উপহাৰ হিচাপে পাম বুলি আশা কৰিছোঁ। চেষ্টা কৰিম আপোনালোকৰ আগলৈ। আৰু শেষত যোৱাৰ আগত এটা কথা কৈ যাওঁ, অতি কম দিনৰ ভিতৰতে আমাৰ চেনেলৰ তৰফৰ পৰা এখন গ্ৰন্থমেলা আয়োজনৰ কথা আমি চিন্তা কৰিছোঁ আৰু গ্ৰন্থমেলাখন উদ্বোধন কৰিবৰ কাৰণে আমি যথাসময়ত আপোনাক বিচাৰিম আৰু অলপ সময় যদি আমাক কিতাপ হৈ গ'ল নিশ্চয় হয় নিশ্চয় কৰিম। বৰ্তমান ৰ'বা বিলপন এইফালে চাহ আনিবিচোন ৰ'বা। ভাইটি তুমি ক'ৰ পৰা আহিছা? ছাৰ মই আমগুৰিৰ পৰা আহিছোঁ। আমগুৰি ন? হয় হয় বাৰু যথেষ্ট কষ্ট কৰিছা তুমি। মই কষ্ট কৰিবলগীয়া হৈছে। হ'ব একো নাই। বিলপন আহা চাহ দিয়া। ভাইটি চাহ তুমিয়ে বনালানে? চাহকণ বনাবলৈ ভালকৈ নিশিকিলে আজিলৈকে ন? অঁ ছাৰ কিয় মাৰিলে তাক তেনেকৈ? নহয় ইমান শিকাবা এই চবৰ পৰা শান্তি নাই। চাহকণ বনাবলৈ ভালকৈ নিশিকিলে আজিলৈকে। হয় ভাইটি চাহ খাই ভাল পাইছে জানো? মই ঠিকে পাইছোঁ ছাৰ। পিছে এই সৰু ল'ৰাটো কোন হয় আপোনাৰ? এটি মাক বাপেক নাই বুজিছা। ইয়াৰ কাহিনী ঢেৰ এইবোৰ। এইটো মেডিকেলৰ পৰা আনিছিলোঁ একদম সৰুতে অনা। এই দুগদানি খুৱাই ডাঙৰ দীঘল কৰিলোঁ। এতিয়া ঘৰ বাৰী নিচিনা হ'ল আৰু। স্কুল গৈছে জানো ছাৰ? স্কুল দিছিলোঁ দেই। এই ঘৰৰ ওচৰখনতো দিলোঁ, এখনৰ পৰা গুচি গুচি আহে। আৰু এখন দিছিলোঁ, নাই স্কুলত নাথাকে। তাৰমানে ছাৰ সেই শিশু শ্ৰমিক নহয় জানো? এনেকুৱাই হৈছে আৰু। চাওক ছাৰ, আজি আমি আপোনাৰ ওচৰত আহিলোঁ ৰিপৰ্টিং কৰিবলৈ। আপোনাৰ ভাল কথাখিনি আমি ৰাইজৰ আগত দাঙি ধৰিবলৈ বিচাৰিছোঁ। নিশ্চয়। কিন্তু ছাৰ কথাখিনি কোৱাৰ বাবে আপুনি বেয়া নাপাব। এই গামোচাখন পিন্ধা আপোনাৰ যোগ্যতা নাই। কিয় হয় ভাইটি? কিয় তেনেকৈ ক'লোঁ শুনক, আপুনি শিশু শ্ৰমিকৰ ওপৰত ডাঙৰ ডাঙৰ কিতাপ লিখি এৱাৰ্ড লৈছে, কিন্তু আপোনাৰ ঘৰতে দেখোন শিশু শ্ৰমিক আছে। এয়া জানো ভাল কথা হৈছে? বিজয়, কেমেৰা অন কৰা। এই ভাইটি একো নকবা নকবা নকবা। মোৰ ঘৰতে আহি তুমি এইটো শ্ৰদ্ধাৰ দৰ্শকসকল, মোক অপমান নকৰিবা মই ভাইটি। বৰ্তমান উপস্থিত আছোঁ সত্যপ্ৰসাদ চলিহাদেৱৰ ঘৰত। আপোনালোকক এটা কথা উদঙাই দিব বিচাৰিছোঁ যে সত্যপ্ৰসাদ চলিহাদেৱে শিশু শ্ৰমিক বন্ধ কৰিবৰ কাৰণে ডাঙৰ ডাঙৰ কিতাপ লিখি এৱাৰ্ড লৈছে। কিন্তু আপোনালোকে জানি আচৰিত হৈ যাব, এই সত্যপ্ৰসাদ চলিহাদেৱৰ ঘৰতে কিন্তু 2-3জনকৈ শিশু শ্ৰমিক আছে। মই আপোনালোকক ভালদৰে ক'বলৈ চেষ্টা কৰিছোঁ আৰু ভিতৰত মই যদি অনুমতি পাওঁ ভিতৰত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চলিহাদেৱৰ ঘৰত ইতিমধ্যে 2-3জন মই শিশু শ্ৰমিক দেখা পাইছোঁ। আচলতে গম পায়নে, এনেধৰণৰ মুখা পিন্ধা কিছুমান ভদ্ৰলোকৰ কাৰণে আমাৰ সমাজখন ধ্বংস হৈ গৈছে। তেওঁলোকে মুখে কয় এটা কিন্তু প্ৰেক্টিকেলি কৰে এটা। হ'ব হ'ব ভাইটি, বেছি নকৰিবা। হ'ব হ'ব হ'ব, এইটো অকণমান কৰিছা ভাইটি, এইটো বেয়া পাইছোঁ মই কথা দেই। ক্ষমা কৰিব ছাৰ, আমি যিটো সত্য সেই সত্যটো আমি ৰাইজৰ আগত উদঙাই দিবই লাগিব। আৰু এটা কথা আপোনাক কৈ যাওঁ, অনাগত দিনত আপোনালোকৰ দৰে এনে ভদ্ৰলোকে এই মুখা পিন্ধি কৰে এটা কয় এটা এনেধৰণৰ কাম যাতে নকৰে। আহিছোঁ ছাৰ। ভাইটি কথাটো বেয়া হ'ল নিব। বহুত ধুনীয়া বস্তু দেই। আচলতে ইয়াত পাব লাগে আমাৰ ৰাম কুমাৰ ভূঞাৰ দৰে মানুহবিলাক, কিন্তু ইয়াত আকৌ পাইছে কোনে? আমাৰ চলিহে। নিউজত তাৰ নাম ফাটি ফুটি গৈছে। সি আকৌ লিখিছে বোলে কিতাপ শিশু শ্ৰমিকৰ ওপৰত। ইফালে নিজৰ ঘৰতে 2-3টা শিশু শ্ৰমিক ৰাখি নিৰ্যাতন চলাই আহিছে। কেনেধৰণে যে চিলেক্ট কৰে এইবিলাক মানুহক এৱাৰ্ডৰ কাৰণে একো ধৰিবই নোৱাৰে আজিকালি। বিতুপন কৰিলে দেই, পিঠিটো বিষাইছে আজি, গধূলিকৈ পিঠিটো অলপ মালিচ কৰিবি দেই। ভালকৈ কৰিবি ভালকৈ। তহঁতৰ কামবোৰ বৰ খেলি মেলি। লাহেদিনাখন দেখা নাই এই সাংবাদিকডাল আগতে কিখন কৰিলে, সেইটো এতিয়া কি কৰিব কৰিবা, গোটেই নিউজ দিব এতিয়া। ডাঙৰ কাম হ'ব নোৱাৰে নহয়।